আকৌ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি বিশ্বকৰ্মা পূজা, মানুহজনে ধূপ ধূনা জ্বলালে। তাৰপিছতে এয়া আমাৰ মেকুৰীকেইটাও গা পা ধুই ৰেডি। মই বোলো অকণমান পায়স বনাই লওঁ লৰালৰিকৈ, বাকী আয়োজন তেওঁ কামৰ জেগাতে কৰিলে কাৰণে মই ইয়াত পায়স আৰু মিঠাই চিঠাই সকলোকে দিম। তাৰপৰা আমাৰ পিচকুকেইটাই আগতীয়াকৈ খাবলৈ লাগে আৰু তাহাঁতৰ কাৰণে পায়স অকণ উলিয়াই তাৰপিছতে বাঢ়ে বাঢ়ে আমি আজি আকৌ আঠখেলীয়া নামঘৰলৈ বুলি আহিলোঁ। বোৱাৰী বত্তা চবেই আহিছোঁ আৰু ইমান গৰম পেলাইছে আৰু কি কম গম পায়নে। একদম মানে গাড়ীত আহোঁতেও কিবা মানে মূৰ চুৰ ঘূৰাই যোৱাৰ লেখীয়া লাগি গৈছেগৈ আৰু তাৰপিছতে এয়া দেখিছোঁ বৰ বেছি ভিৰ নাছিলে বাৰু দেই, বেছি ভিৰ নথকাৰ কাৰণে বাৰু ভালো পালোঁ। তাৰপৰা এয়া বোলো চাকি গছ ইয়াত আমি জ্বলাই লওঁ। জ্বলাই লোৱাৰ পাছত এয়া ববু বত্তাহঁতেও গৈছিলে, তেওঁলোকেও জ্বলালে। তাৰপিছতে বোলো মেইন ভাগ তাৰপৰা ভিতৰলৈ গ'লোঁ, ভিতৰতো সেৱা ভাগ কৰি ল'লোঁ। গৈ পেলানি আকৌ গৈ পেলাই চাহ অকণমান খাই আহোঁ বোলা। তাৰপৰা চাহ খাই আৰু ডাইৰেক্ট ঘৰলৈ কাম কৰি কৰি ভাগৰ লাগি গ'ল দেই। বিশ্বকৰ্মা বাবাই পূৰা ভগৰাই দিলে, ইমান গৰম। ঘৰলৈ আহি অকণমান বিচনাখনত পৰি দিলেহে মনটো ভাল লাগে, আৰু ঘৰখনৰ বিচনাখনৰ মানে ভাগৰটো বেলেগ। আপোনালোকক হয় নাই বাৰু ক'বচোন। মই ঘৰলৈ আহিলে বিচনাখনত 10 মিনিট পৰি দিয়াৰ পাছতে বাকীখিনিৰ লগত মই কথা পাতোঁ, তেতিয়াহে মোৰ মনটো ভাল লাগে মানে। ঘৰৰ পৰা গৈ কেক এটাও বনালোঁগৈ দেই। ইমান গৰম আৰু যেনে তেনে বনালোঁ, আৰু কেনেকৈ বনালোঁ মইহে জানো। তাতে আকৌ বাৰ্থডে খাবলৈও মাতিলে, নগ'লেও নহ'বৰ কাৰণে আৰু গ'লোঁ আৰু উপায় নাই, কাৰণ কেলৈ মোৰ সেয়া ভণ্টি হয় আৰু সেইটো কাৰণে যাবলগীয়া হ'ল আৰু তাৰপিছতে গৈ পেলানি তাত কেক কাটিং মানে মোলৈকে ৰৈ আছিলে, কাৰণ মই অকণমান যোৱা দেৰি হৈছে, বনাই মেলি যোৱালৈ অকণমান সময় হ'ল। মানে তাহাঁতি মোলৈকে বুলিকে ৰৈ আছে আৰু ল'ৰাটো শুই যাব বুলিকে। তথাপিও গৈ আৰু ফাইনেলি পালোঁগৈ। তাৰপিছতে গৈয়ে ডাইৰেক্ট কেকটোকে কাটিছে আৰু কি ক'ম, এইকেইদিনা গৰমে এনেকুৱা কি কৰি দিছে আৰু অৱস্থা নাইকিয়া হৈ গৈছে। তাৰপৰা চাহ একাপ দিলে, খাই ল'লোঁ। খাই ডাইৰেক্ট ৰাস্তাত ভিডিঅ' নল'লোঁ। তাৰপিছতে ডাইৰেক্ট গৈ পেলানি ঢেকীয়াখোৱা নামঘৰ ভাগলৈ পালোঁগৈ দেই। কিন্তু ৰাতি গৈও খুব ভাল লাগিলে, খুব বেছিয়ে ভিৰ আছিলে ৰাতি। আচলতে গৰমৰ কাৰণে মানুহ আহিবলৈও অকণ অসুবিধা হয়, সেইটো কাৰণে ৰাতি বেছি মানুহ যায় চাগে আৰু দেই। তাৰপিছতে ভিতৰৰ ভাগলৈ গৈ পোৱাগৈ নাই, গাড়ী ইমানেই মানে আছিলে। তাৰপৰা মানুহজনক ক'লোঁ, এইকেইটা আপুনি লওকচোন, মই বোলো ভিডিঅ'টো কৰি দিওঁ। তাৰপৰা আমাৰ ভণ্টিহঁতো গৈছিলে, জোঁৱাইটো গৈছিলে, শৰাই এভাগো দিয়া হ'ল তাত। কিন্তু গৈ খুব বেছি ভাল লাগিলে, কাৰণ ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছিলে। গৈ পেলানি মনটোকে একদম শান্তি লাগি গ'ল। দিনটো গৰমৰ মানে কি অনুভৱ ৰাতি নামঘৰলৈ গৈ মানে নাইকিয়া হৈ থাকিলে, গম পায়নে। তাৰপিছতে বোলো ভিতৰত গৈ পেলানি বাকীখিনি শৰাই জমা দি থৈ আহোঁগৈ। তাৰপৰা মানুহ ইমানেই ভিৰ, বোলো ভৰিটো অকণমান তিয়াই পেলানি যাওঁ। তাৰপৰা বাকী ভিতৰলৈ গৈ আমি চাকি গছ জ্বলাবলৈ গ'লোঁগৈ। মানুহজনে আৰু জোঁৱাইটোৱে শৰাই ভাগ তাত জমা দিবলৈ গ'ল। বাকী চাই থাককচোন ভিডিঅ'টো। এইখিনিতে হ'ব। যেনে তেনে চাকি গছ জ্বলালোঁ দেই। ইমানেই বেছি গৰম আছিলে, ভিতৰত আছিলে, চাকি সকলোৱে জ্বলালে যে, সেইটো কাৰণে। কিমান দীঘল লাইন ল'বলগীয়া হৈছিলে দেখিছে নহয়। মানে কি ভিতৰ ভাগলৈ সোমাবলৈ এবাৰতে সোমাবলৈ দিয়া নাই, যেনে তেনে সোমালোঁ। কিন্তু দেখিছোঁ মই অকলেহে সোমালোঁ, বাকী ভণ্টি মা বাকী গোটেইখিনিয়ে থাকি গ'ল সোমাবলৈ। মই মানে কি সোমাই গ'লোঁ। তাৰপৰা বোলো মই নামখাৰতে বহোঁ, মাহঁতে এনেও সোমাব আৰু বহি পেলাই নামখাৰ ল'লোঁ আৰু দেই। নামখাৰ ইমান
ইমান ধুনীয়া লাগিলে মানে একদম কৈছোঁ নহয় দিনটোৰ গৰম ভাগৰ চব যে শেষ হৈ গ'ল তেনেকুৱা লেখীয়া অনুভৱ হ'ল মাহঁতো ফাইনেলি ভিতৰত সোমালে তাৰপিছতে ভিডিঅ'টো পিছে মই আজিহে এডিট কৰিবলৈ সময় পাইছোঁ ইমান কামত বিজি তাৰ উপৰিও মানে কি মই দোকান আছে দোকানতো কাম থাকে সেইটো কাৰণে এডিট কৰিবলৈ থাকি গ'ল এডিট কৰা কামটো গম পাই নহয় কিমান মানে কষ্টদায়ক তাকে নামষাৰ সম্পূৰ্ণ শেষ কৰিব নোৱাৰিলোঁ কাৰণ আমি যোৱা দেৰি হ'ল কাৰণে বহুত সময় হৈ গৈছিলে তাৰপৰা মানে প্ৰসাদৰ ইমানেই দীঘল লাইন তেওঁ প্ৰসাদকেইটা যেনে তেনে ল'লোঁ আৰু দেই লৈ পেলাই ইমান বেছি মোৰ ভোক লাগিলে তাৰপিছতে তাৰপৰা গৈ ধাবা এখনত সোমালোঁ চবেই টোপনিয়াই আছোঁ গম পাইনে তাৰপিছতে আৰু খানা খালোঁ আৰু তাতে আৰু ভিডিঅ'টো চাই কেনে পেলাই জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেন্তে বাই